Hello বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপু তামুলী। যদি আপুনি পোনপ্ৰথমবাৰৰ মোৰ ইউটিউব চেনেল চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু যদি আপুনি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেন্তে আপুনি সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু মোৰ ভিডিঅ'বোৰ অলপ লাহে লাহে হৈছে কাৰণ অফিচিয়েল কিছুমান কামৰ কাৰণে মই এডিট কৰিব পৰা নাই। চ' বেয়া নাপাব, তাৰ বাবে ট্ৰাই কৰিম জল্দি ভিডিঅ'বোৰ দিবলৈ। চ' দেৰি নকৰিবলগীয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো 25 অক্টোবৰ। চ' চাই থাকিব ভিডিঅ'টো। চ' গুড মৰ্ণিং বন্ধুসকল, গুড মৰ্ণিং বন্ধুসকল। চ' আজি 25 তাৰিখ মৰ্ণিং, এতিয়া 9টা বাজি 15 মিনিট। চ' আজি আমি যামগৈ। বতৰটো ভাল লাগিছে, ৰ'দটো দিছে। এটলিষ্ট এইকেইদিন বৰষুণ পূৰা, চ' আজি ৰ'দ দিছে। চ' এতিয়া আমি যাম। তাৰপিছত ক'ত সোমাম, আমাৰ প্লেনটো আছে ডিব্ৰুগড় জগন্নাথ টেম্পল, তাৰপিছত বগীবিল। যদি টাইম হয় লিখাবালি, দেন DTP ডাইৰেক্ট নে কিবা এটা আছে ডিব্ৰুগড়ত, তাত সোমাম বুলি ভাবিছোঁ। তাৰপিছত ডাইৰেক্ট ঘৰ। চ' ভিডিঅ' চাই থাকিব। ইয়াক বিটা বাই বাই দিম দাদাক। চ' কেনেকুৱা লাগিলে এইদিন? মজা লাগিলে। চ' আকৌ লগ পাম আমি কেতিয়াবা। চ' এতিয়া ওলাওঁ ইয়াৰ পৰা। চ' ভিডিঅ'টো কাইলৈ বা পৰহিলৈ মানে আপলোড হ'ব আৰু, কাৰণ এডিট কৰিব লাগিব। চ' আজি এটলিষ্ট বতৰটো ৰ'দটো অলপ অলপ ওলোৱাৰ কাৰণে ভাল লাগিছে। চ' এতিয়া আমি গৈ থাকোঁ ইয়াৰ পৰা। সোমাবলৈ নিদিয়ে মানে। চ' এতিয়া আমি সোমাম জগন্নাথ টেম্পল। মানে কি আগতে দেখি আছিলোঁ ফটোত, চ' আজি নিজে আহি মানে উপলব্ধি কৰিছোঁ যে কিমান ধুনীয়া লাগিছে। ত' ভিডিঅ' ফটো ফটো তেনেকৈ এলাউ নাই। চ' যোনটো এলাউ নাই আমি সেইটো নকওঁ, কাৰণ আমি ইমান বেয়া লগা নহয়। চ' যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কৰিব। আৰু দেখা আছোঁ চিনেমেটিক শ্বৰ্ট কিছুমান দেখাই আছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ পিছত আমি গৈ আছোঁ বগীবিল। জগন্নাথ টেম্পল চালোঁ, ইয়াত অলপ ফটো মাৰিম এতিয়া। তাৰপিছত আমি যাম বগীবিল। ভাই ৰেডি? ৰেডি। গণেশ মন্দিৰ। চ' বৰ্তমান মই আছোঁ গণেশ মন্দিৰত। হা
ভিডিঅ' হৈ আছে গণেশ মন্দিৰত সেৱা ল'লোঁ এতিয়া এইফালে যাব লাগিব হয়নে এতিয়া যাম বিমলা মন্দিৰ বিমলা নে কি something like this so বিমলা মন্দিৰৰ ওপৰত কোনোবাই ভালদৰে জানে চ' তেওঁলোকে ক'ব বুলি আশা থাকিলে কাৰণ ইমানটো মই নাজানো ইমান আইডিয়া মোৰ ওচৰত নাই চ' একো নাই ব্লগ কৰিবলৈ ষ্টাৰ্ট কৰিছে যেতিয়া লাষ্ট মানুহ বেচৰম বন যাওঁগা কুছ নেই তো কিয়া কৰে মানে মানুহে হাঁহিটো যে মাতটো সৰু হৈ যায় কিন্তু ট্ৰাই কৰিম মানে মানুহে মাজে কথা কৰি গ'লে ট্ৰাই কৰিম जो होगा वो देखा जाएगा स्टार्ट कर दिया तो स्टार्ट कर दिया নৱগ্ৰহ মন্দিৰ চ' ৱালত মৰাং এইফালে চোৱা না মৰাং ইমান ধুনীয়া ধুনীয়া কাহিনী আঁকি থোৱা আছে চ' সঁচাই বহুত মোৰ ভাল লাগিছে সঁচাকৈ মানে কেমেৰাত জাষ্টিছ নহয় ইমান ধুনীয়া মানে ৰামায়ণৰ গোটেই কাহিনীটো আঁকি থোৱা আছে গোটেইখন কাহিনী আঁকি থোৱা আছে কেমেৰা জাষ্টিছ কেতিয়াও কৰিব নোৱাৰে চ' যিমানটো পাইছোঁ সিমানটো দেখাম চ' যিমান পাৰোঁ দেখাম চাব চ' এতিয়া হ'ল এয়া হ'ল লক্ষ্মী মন্দিৰ সকলো ঠাই ঘূৰিলোঁ লাষ্ট এটা মন্দিৰ আছে চাবলৈ চ' চাই লওঁ তাৰপিছত আমি যাম বগীবিল হ'ল এফালে আছে আৰু চাবলৈ চ' হনুমান মন্দিৰ ত' এতিয়া ইয়াৰ পৰা যাওঁ তেনেকৈ ভাল লাগিলে কিবা মন্দিৰে যোৱা নাছিলে যাবলৈ ত' যাওঁ এতিয়া আমি ইয়াৰ পৰা ইয়াত এতিয়া ৰৈ নাথাকোঁ বাই বাই